কলা সংস্কৃতি ভাষা ধৰ্ম মানে ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে তেখেতসকলে বহুত কষ্ট কৰি আন্দোলনো কৰিব লগা হৈছে, জাতিৰ এটা সংগ্ৰাম আনিব লগা হৈছে আৰু সেই সংগ্ৰাম এতিয়াও চলি আছে আৰু সেই সংগ্ৰামৰে এটা অংগ হিচাপে তেখেতসকলে বিভিন্ন নিজৰ জাতীয় উৎসৱ সেলিব্ৰেট কৰে। আজি সেইটোকে কৰিছে আৰু তেখেতসকলৰ এটা সংগঠনৰ জন্মৰ দিৱস আজি স্থাপনৰ দিন, সেইটোকে মানিছে। মই ইয়াত আহিছোঁ, এইটোকে মই আলোচনা কৰিছোঁ আমাৰ সান্তালী দাদা ভাইসকলৰ লগত যে কেতিয়াও নিজৰ ভাষা সংস্কৃতি পৰম্পৰা পাহৰি যাব নালাগে, নিজৰ ধৰ্ম পাহৰি যাব নালাগে আৰু নিজৰ ভাষা সংস্কৃতি জাৰি ৰাখিবলৈ হ'লে চবেই এইটো নিজৰ ড্ৰেছৰ পৰা আৰম্ভ কৰি নিজৰ নাচৰ পৰা আৰম্ভ কৰি নিজৰতো ইনফিৰিয়ৰ মানে থলৰ বুলি ভাবিব নালাগে। আমাৰ তেনেকুৱা থাকে নিজৰ ড্ৰেছটো ইনফিৰিয়ৰ বুলি বেলেগ জাতিৰ ড্ৰেছ পিন্ধিবলৈ চেষ্টা কৰে। এইটো যদি কৰে নিজৰ ড্ৰেছ মানে নিজৰ কালচাৰটো হেৰাই যাব। ধৰ্মৰ ক্ষেত্ৰতো তেনেকুৱা হয়, বেলেগে যেনেকে পূজা কৰিছে বেলেগ ভাষা দি এইটোকে গ্ৰহণ কৰিব বিচাৰে। আমাৰতো বড়োসকলৰ ভগৱানক ইনভক কৰিবৰ কাৰণে পূজা কৰিবৰ কাৰণে বড়ো ভাষাটি মন্ত্ৰ আছে, সান্তালীসকলৰ নিজৰ ভাষাটি মন্ত্ৰ আছে। তেখেতসকলে যুগ যুগ ধৰি হাজাৰ হাজাৰ বছৰ ধৰি নিজৰ ভাষাটি সান্তালী ভাষাটি ভগৱানক ইনভক কৰে, ভগৱানক পূজা কৰে, প্ৰেয়াৰ কৰে। গতিকে সেই বস্তুটো পাহৰি যাব নালাগে, এৰিব নালাগে। আজি নতুন নতুন ধৰ্ম নতুন নতুন বহুত ধৰণৰ কালচাৰ আমাৰ সমাজতো সোমাই গৈছে। নিজৰটো বাদ দি পেলাই বেলেগৰটো শিকক, কিন্তু নিজৰটো পাহৰিব নালাগে। যেহেতু বহুত পুৰণি এটা মানে জনগোষ্ঠী, তথাপি তেওঁলোকে পিছপৰা, মূল কাৰণটো কি? মই সেইটোকে ক'লো যে মিটিঙতো কৈছো, সান্তালী হ'ল ভাৰতৰ ইতিহাসত যিমানে ডাঙৰ ডাঙৰ কি বুলি কয় হিষ্ট্ৰিয়ান তেখেতসকলেও ক'ব যে সান্তালীসকলৰ ভাষাটো ওৱান অফ দ্য অল্ডেষ্ট লেংগুৱেজ ভাষা আমাৰ দেশত, আৰু সেই ভাষা অকল ভাৰতৰ ভিতৰত নাছিলে, পৃথিৱীৰ বিভিন্ন জাগাতো সান্তালী ভাষাটো ইউজ কৰিছিল। ইয়াৰ প্ৰমাণ আজি সাহিত্যিকসকলে দেখুৱায়, বুৰঞ্জীবিদসকলে কয়, সিহঁতৰ যি ধৰ্ম চবতকে পুৰণি ধৰ্মবিলাকৰ ভিতৰত সিহঁতৰ যিটো ৱে অফ ৱাৰ্চিপিং দ্য গড, সেইটো ওৱান অফ দ্য অল্ডেষ্ট ৱে অফ দ্য ৱাৰ্চিপিং দ্য গড। গতিকে সেইটো ধৰ্ম ক'ব পাৰি, এতিয়াও সেইটো চলি আছে, তেখেতসকলে পাহৰা নাই। গতিকে কণ্টিনিউ কৰিব লাগে, কিন্তু শিক্ষাৰ দিশত আৰু অৰ্থনৈতিক দিশত আজি তেখেতসকলে পিছ পৰি আছে অসমত, বেংগলত। কিন্তু ভগৱানৰ কৃপাত তেখেতসকলে নিজৰ ভাষা সংস্কৃতিৰ চব বস্তুটো ৰক্ষণাবেক্ষণ দিবৰ কাৰণে নিজে চলাব পৰা এটা ঝাৰখণ্ড দেশ তেখেতসকলে পাইছে। গতিকে দে আৰ নাও পলিটিকেলি এম্পাৱাৰ্ড। পলিটিকেলি যেতিয়া এম্পাৱাৰ্ড হয়, পৃথিৱীত য'তে নাথাকক নিজৰ ভাষাটো ৰক্ষণাবেক্ষণ দিবৰ কাৰণে এই আদিবাসী বা সেই সান্তালী মানুহসকলক য'তে নাথাকক তেখেতসকলে সেই বিথাৰ পৰা ঝাৰখণ্ড হওক, উৰিষ্যা হওক, ছত্তীশগড় হওক, সেই দেশৰ পৰা তেখেতসকলে সহায় কৰিব পাৰিব। আজি অসমত তেখেতসকলে ট্ৰাইবেল নহয়, গতিকে সেই দেশৰ মেইনলেণ্ড ইণ্ডিয়াত ঝাৰখণ্ডৰ নেতাসকলে আজি কেন্দ্ৰীয় মন্ত্ৰী হৈ আছে, তেখেতসকলে তাতে কথা ক'ব পাৰিব পাৰ্লিয়ামেণ্টত। উৰিষ্যাৰ আদিবাসীসকলে কথা ক'ব পাৰিব পাৰ্লিয়ামেণ্টত, কিয় আমাৰ আদিবাসী সান্তালীসকলে বা আদিবাসীসকলে অসমৰ আদিবাসী নহয়। মই ইয়াৰ সম্পৰ্কে এতিয়া দলৰ হৈ মোক MP খেলিবৰ কাৰণে আমাৰ BPF দলৰ ইতিমধ্যে সিদ্ধান্তৰ নিচিনাই হৈ গৈছে, কিন্তু ডিক্লেৰেশ্যন হোৱা নাই। গতিকে মই প্ৰত্যেক জাতি গোষ্ঠী ৰাইজৰ ওচৰত মই কৈ আছো, সোমাই আছো, কথা পাতি আছো যে মোক কি কাৰণত ভোট দিব লাগে।
আৰু আমি ভালকে আলোচনা কৰিছোঁ আদিবাসী ভাইসকলে আজি মোক ভোট দি পেলাই জিকাই দিবৰ কাৰণে তেখেতসকলে সিদ্ধান্তত আহিছে ৰাজবংশী ভাইসকলেও সিদ্ধান্তত আহিছে বঙালী ভাইসকলেও সিদ্ধান্তত আহিছে হিন্দী স্পিকিং ভাইসকলেও সিদ্ধান্তত আহিছে আমাৰ বড়ো গাৰো ৰাভা গোৰ্খা আৰু মাইনৰিটি সম্প্ৰদায় সকলোৱে চবে আমাৰ চৰণীয়া ভাইসকল গাৰো ভাইসকল চবে অসমীয়া ভাইসকল BTC বাকী আজি সিদ্ধান্তত আহিছে যে BPF দলৰ কাম্পা বৰগিয়াৰী চাহাবক MP জিকাব লাগে আৰু BTCৰ পুৰণি দল যি BPFৰ শাসন সেই শাসন কালত যেনেকৈ অঞ্চলত উন্নয়ন আহিছিল যেনেকৈ প্ৰত্যেক জাতি গোষ্ঠীক ৰাজনৈতিকভাৱে একত্ৰিত কৰিব পাৰিছিল আৰু আমি একগোট হৈ পেলাই BTC বাকীয়ে আমাৰ অঞ্চলত যি শিক্ষা অনুষ্ঠান লাগে স্বাস্থ্যৰ কাৰণে যি স্থান লাগে সেইবোৰ আমি কাম কৰি ল'ব পাৰিছিলোঁ ইয়াৰ কাৰণে ইউনিভাৰ্চিটি হৈছে CIT হৈছে ইঞ্জিনিয়াৰিং কলেজ হৈছে মেডিকেল কলেজ হৈছে ইত্যাদি ইত্যাদি আমাৰ আই নদীৰ দলঙৰ নিচিনা আই নদীৰ নিচিনা নদীৰ ওপৰত আমি দলং বনাইছোঁ দুটাকৈ আমাৰ সংকোচ নদী এফালে হেল নদী ফাগলাদিয়া নদী যিমানবোৰ আমাৰ অঞ্চলত ডাঙৰ ডাঙৰ নদী আছে এইবোৰ নদীৰ ওপৰত এটা ঘাটৰ দলং আছিলে আমাৰ BTCৰ হাগ্ৰামা মহিলাৰী দেৱৰ শাসনৰ কালতে সেইবোৰ দলং হৈ গৈছে স্কুল কলেজ হৈ গৈছে হস্পিটেল হৈ গৈছে